নিজতকৈ আপোন কাকো ভাবিব নালাগে। যেতিয়া এটা সময়ত তেওঁ অৱহেলা কৰিব, তেতিয়া আপুনি সহ্য কৰিব নোৱাৰিব। তেওঁৰ বাবে কেতিয়াও কান্দিব নালাগে, যিয়ে আপোনাৰ হাঁহিবোৰ শেষ কৰি দিয়ে। জীৱনত ইমানখিনি সাহস থকাটো দৰকাৰ যে জীৱনৰ প্ৰতিটো সমস্যাত হাঁহি মুখেৰে থিয় দিব পাৰে। আমাৰ জীৱনৰ সমস্যাবোৰ ইমানো ডাঙৰ নহয় যিমান আমি ভাবোঁ। কেতিয়াবা শুনিছেনে যে আন্ধাৰে সূৰ্যোদয় হ'ব দিয়া নাই? সমস্যাৰ পৰা কেতিয়াও পলাব নালাগে, মাথো সমস্যাৰ সন্মুখীন হৈ জীৱনৰ যুদ্ধত জয়ী হ'ব লাগে। হাজাৰ কাজিয়া হোৱাৰ পিছতো সেই সম্পৰ্কটো কেতিয়াও এৰি যাব নালাগে, আৰু তেতিয়াহে বুজিব যে সেই সম্পৰ্কটোৰ গুৰুত্ব কিমান। জীৱনত কিছুমান উজুতি পৰিবৰ কাৰণে নহয়, কিছুমান উজুতি খাব লাগে সংশোধন, নিয়ন্ত্ৰণ আৰু শিকিবৰ কাৰণে। জীৱনত সুখী হোৱা দুটা পদ্ধতি, এটা হ'ল পৰিস্থিতি সলনি কৰা, আনটো হ'ল অন্যথা পৰিস্থিতি বুজ লৈ নিজে সলনি হোৱা। পৃথিৱীত কোনো বস্তু আপোনাক সুখী কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি নিজেই আপোনাক সুখী হ'বলৈ নিদিয়ে।